নমস্কাৰ ৰাইজ, আজিৰ ভিডিঅ'টো মই দুপৰীয়া ভাত খাই ষ্টাৰ্ট কৰি দিলোঁ। ৰাইজ দুপৰীয়া ভাত চাত খাই আমি উৎসৱ চাব যাই আছোঁ ৰ'বহে। এতিয়া আমি গোটেইকেইটা গাড়ীত উঠি কিনে উৎসৱ চাব যাই আছোঁ, লগতে থিয়েটাৰো চাম ৰ'বহে। মানে ৰাইজ এক গুলিত দুই চিকাৰ, থিয়েটাৰো চাম উৎসৱো চাম। মানে ৰাইজ উৎসৱত আবাহন থিয়েটাৰ চলি আছে, আমি উৎসৱ চাম যিহেতু থিয়েটাৰখনো চাওঁ, তাতে কৈ দিছে মীনাক্ষীৰ সংগীত সন্ধিয়া। ফাইনেলি ৰাইজ উৎসৱ খোলা আহি পালোঁ। উৎসৱ খোলা আহি পাই দেখোঁ যে গোটেই উৎসৱ খোলা বোকা বোকা হৈ গৈছে। থিয়েটাৰত সোমাই আহি দেখোঁ যে গোটেই আবাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ লোকে লোকৰণ্য হৈ পৰিছে। বাপৰে বাপ, ইমান মানুহ। ফাইনেলি ৰাইজ থিয়েটাৰ আৰম্ভ হৈ গ'লে। আপোনালোকক মই গোটেইখিনি দেখুৱাব নোৱাৰিম, যিখিনি পাৰোঁ অলপ অলপ ক্লিপ দেখুৱাব চেষ্টা কৰিম। আহি আমি অলপমান দোকান চোকান চাই আমি গ'লে হোটেলত পেট পূজা কৰি